Hello student, আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাস 9 ৰ গাৰ্মেন্ট ডিজাইনিং ইলেক্টিভ সাবজেক্টৰ চেপ্টাৰ 1 ৰ কিশনৰ এনসাৰখিনি যি সকলে পাৰ্ট 1 ৰ ভিডিওটো দেখা নাই সেই সকলে তলত দিয়া ডেসক্ৰিপচনত পাৰ্ট 1 ৰ ভিডিওখিনি আছে তাত তোমালোকৰ কিশন 1 ৰ পৰা কিশন 6 লৈকে উত্তৰখিনি দিয়া আছে এতিয়া তোমালোকক 7 ৰ পৰা কিশন 11 লৈকে মই উত্তৰখিনি দিম তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা এতিয়া তোমালোকে প্ৰশ্নখিনি চোৱা আৰু উত্তৰখিনি চাই যোৱা মই প্ৰশ্নখন বহি তুলি লৈছো কিশন 7 এতিয়া উত্তৰটো চোৱা মজুদ পোছাক কেইবিধমানৰ নাম হ'ল ব্লাউজ পেন্ট সেমিজ কুৰ্তা ফ্ৰক সুইটাৰ আৰু জেকেট ইত্যাদি এইবিধ পোছাক ব্যৱসায় কৰিব পাৰি এইবোৰ পোছাক যদি উদ্যোগ কাৰখানা খুলি কাপোৰ আনি বিভিন্ন ধৰণৰ নস্কাৰ সহায়ত পোছাক চিলাই কৰি বজাৰত বা ওচৰৰ দোকানত বিক্ৰী কৰিব পাৰি এনে ধৰণৰ পোছাকবোৰ প্ৰায়বিলাক মানুহে ব্যৱহাৰ কৰে মানুহৰ মন পছন্দৰ ৰং পছন্দ কৰি দোকানৰ পৰা আনে আৰু দোকানদাৰ সকলে বিভিন্ন ধৰণৰ কথাৰ ৰুচি লগাই গ্ৰাহকক বুনাই পোছাক বিক্ৰী কৰে এনেদৰে মজুদ পোছাকৰ ব্যৱসায় কৰিব পাৰি এতিয়া কিশন 8 টো চোৱা কিশন 8 দিছে পোছাকৰ ব্যৱসায় কৰিবলৈ চিলাই পদ্ধতিৰ তথা কটা নস্কাৰ বাবে আনুষ্ঠানিক শিক্ষাই কেনেদৰে সহায় কৰে বৰ্ণনা কৰা এতিয়া এনসাৰটো চাই যোৱা এনসাৰ পোছাকৰ ব্যৱসায় কৰিবলৈ চিলাই পদ্ধতিৰ তথা কটা নস্কাৰ বাবে আনুষ্ঠানিক শিক্ষা বিহীন কৰ্মত বিজ্ঞান যথাযথ প্ৰয়োগ নহয় যেনে চাই বা কৰ্ম পদ্ধতি অনুসৰণ কৰি সকলোৱে কাম কৰে তেওঁলোকে ব্যৱসায়ৰ পৰিসৰৰ কথা চিন্তা চৰ্চা কৰিলেও কৃতকাৰ্য নহবও পাৰে কাৰণ চাই শিক্ষা গ্ৰহণ কেতিয়াবা কামত ভুল হৈ যাব পাৰে কাৰণ সিহঁতে আনুষ্ঠানিক শিক্ষা নোলোৱাৰ কাৰণে তেখেতসকলৰ চিলাই কাম ভুল হৈ যায় এনেদৰে পোছাকৰ ব্যৱসায়ত বহুতো ক্ষতি হৈ যায় কাৰণ কাপোৰ এযোৰ ভুলকৈ কাঠিলে বা ভুলকৈ চিলাই কৰিলে ব্যৱসায়ত লোকচান হ'ব ব্যৱসায়ত লোকচান হলে আৰ্থিক দূৰ অৱস্থা বেয়া হৈ যাব সেই কাৰণে ব্যৱসায় কৰিবলৈ চিলাই পদ্ধতি তথা কটা নস্কাৰ বাবে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা অতি প্ৰয়োজন এতিয়া পিছত কিশনটো চোৱা কিশন 9 টো বহি তুলি লৈছো চোৱা চিলাই পদ্ধতি শিকাৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ বৰ্ণনা লিখা বা বৰ্ণনা দিয়া এতিয়া এনসাৰটো চোৱা আনসাৰ চিলাই পদ্ধতি শিকাৰ বাবে শিক্ষাবিহীন কৰ্মত বিজ্ঞানৰ যথাযথ প্ৰয়োগ নহয় যেনে চিলাই চাই বা কৰ্ম পদ্ধতি অনুসৰণ কৰি যিবিলাক চিলাই কাম কৰে তেওঁলোকে ব্যৱসায়ৰ বহল পৰিসৰৰ কথা চিন্তা কৰে তথাপিও কৃতকাৰ্য নহয় কাৰণ সেই সকল ব্যক্তি আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাৰ বাবে ব্যৱসায়ত লোকচান বা হয় সেই কাৰণে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ ফলত নিখুঁত নস্কাৰ জ্ঞান কাপোৰ ইস্ত্ৰি কৰাৰ পদ্ধতি লগতে কাপোৰৰ গুণাগুণ নাম আদি সকলো দিশৰ জ্ঞান আহৰণ কৰি লয় পিছৰটো চোৱা অনানুষ্ঠানিক শিক্ষা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা অনানুষ্ঠানিক শিক্ষাৰ ভাল গুণৰ দৰে বেয়া গুণো দেখিবলৈ পোৱা যায় যেনে চাই চিলাই শিকাৰ ফলত বহু সময়ত ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় এতিয়া পিছত কিশনটো চোৱা কিশন 10 দিছে তলত দিয়াবোৰ চমুকৈ লিখা কোৱা দিছে উৎপাদনৰ ক্ষেত্ৰত বজাৰৰ চাহিদা কেনেকৈ লক্ষ্য কৰিবা এটো চমুটুকাৰটো চোৱা এনসাৰটো চোৱা উৎপাদন সক্ষম বুলি উদ্যোগ কৰিয়ালেই নহব উৎপাদিত বস্তুৰ বজাৰৰ চাহিদা আৰু বিক্ৰী পদ্ধতি জনা অতি প্ৰয়োজন কাৰণ যিসকলে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তলত দিয়া ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপত গৈ তোমালোকে জইন হৈ যোৱা তাৰ পৰা তোমালোকে নিয়মীয়াকৈ কমন কুৱেশ্যন পেপাৰ পাই যাবা এতিয়া তোমালোকে এনসাৰটো চোৱা উৎপাদিত বস্তুৰ উদ্যোগ গঢ় লৈ উঠিলে দেশৰ নিবনুৱা সমস্যাৰ দূৰীকৰণ পথ মুকলি হয় আৰু সমগতিত দেশৰ আৰ্থ সামাজিক দিশ উন্নত হয়
কাৰণ কিবা এটা উদ্যোগ কাৰখানা কৰি উৎপাদন কৰাৰ আগতে ব্যৱসায়িক ভূমিকাৰ ওপৰত বিস্তাৰিতভাৱে পৰ্যালোচনা কৰা উচিত। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। খটো চমু ঠোকা বজাৰৰ চাহিদা চাই উৎপাদন কৰা উচিত। এনচাৰটো চোৱা। বজাৰৰ চাহিদা চাই উৎপাদন কৰা উচিত কাৰণ কেৱল পোচাক উৎপাদন কৰিলেই নহব, কাৰণ উৎপাদন কৰা ব্যক্তিজনে বা ব্যৱসায়িকজনে বজাৰৰ চাহিদা চাই বস্তু উৎপাদন কৰা বা সেইবোৰ বজাৰত ভালদৰে বিক্ৰী হৈ আছে নে নাই সেয়াও প্ৰত্যক্ষ কৰিব লাগিব। নহলে বজাৰত সেই পোচাকৰ চাহিদা দিনক দিনে কমি যাব বা কমি গৈ থাকিব। সেইকাৰণে বজাৰৰ চাহিদা চাই ব্যৱসায়িকজনে চিন্তা চৰ্চা কৰা উচিত। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন গড়টো বজাৰৰ চাহিদা কিহৰ ওপৰত নিৰ্ভৰ কৰে? এনচাৰটো চোৱা। এনচাৰ আজিৰ যুগত প্ৰতিজন মানুহৰ পোচাকৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি হৈছে। সেয়ে পৃথিৱীত মানুহৰ অস্তিত্ব থকালৈকে এই ব্যৱসায় চলি থাকিব আৰু ব্যৱসায়ীজনে অতীত, বৰ্তমান আৰু ভৱিষ্যত জানি ব্যৱসায় কৰা উচিত। ইয়াত উচিত এটা লিখি দিবা। আৰু পদ্ধতি আৰু ক্ৰম উন্নতি দিশত পৰ্যালোচনা কৰিব পাৰি। এতিয়া কিছুমান চেপ্টাৰ 1ৰ আউট কুৱেশ্যন, যিটো পাঠৰ ভিতৰৰ কুৱেশ্যনৰ এনচাৰখিনি তোমালোকে চোৱা। আৰু যিটো কুৱেশ্যন 11 আছে এইটো তোমালোকৰ এক্সামত নাহে বেছিভাগেই, আৰু যদি আহে তোমালোকৰ ছাৰক কবা স্কুলৰ লিখাই দিবলৈ। এতিয়া মই এইটো আৰু দিয়া নাই। এতিয়া তোমালোকে ভিতৰৰ কুৱেশ্যনৰ এনচাৰখিনি চোৱা। কুৱেশ্যন 1 মানুহৰ প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰী কি কি? আনচাৰ খাদ্য, বস্তু আৰু বাসস্থান। কুৱেশ্যন 2 মানুহে চিন্তা চৰ্চাৰ ফলত কি বিচাৰি পায়? আনচাৰটো হ'ব মানুহে চিন্তা চৰ্চাৰ ফলত যুক্তি বা উৎস বিচাৰি পায়। কুৱেশ্যনৰ লগত মিলাই লিখিবা তোমালোকে। কুৱেশ্যন 3 সময়ৰ লগে লগে কিহৰ পৰিৱৰ্তন হয়? এইটো লিখিবা, সময়ৰ লগে লগে মানুহৰ ৰুচিৰ পৰিৱৰ্তন হয়। কুৱেশ্যন 4 মানৱ জাতিৰ আকাংক্ষাৰ কি নাই? এইটো লিখিবা, মানৱ জাতিৰ আকাংক্ষাৰ শেষ নাই। এইখিনি আছিল তোমালোকৰ চেপ্টাৰ 1ৰ সম্পূৰ্ণ চেপ্টাৰৰ ভিতৰৰ আৰু প্ৰশ্নৱালীৰ কুৱেশ্যনৰ এনচাৰখিনি। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। যিসকলে PDF লিংক লাগে কুৱেশ্যন পেপাৰৰ, কমন কুৱেশ্যন পেপাৰৰ, তোমালোকে তলত দিয়া ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া হ'ব। তোমালোকে তাত গৈ জইন হৈ যোৱা। তাৰ পৰা তোমালোকে PDF খন ডাউনলোড কৰি ল'ব পাৰিবা।